selling car in India. Every month top 3 ভিতৰত থাকি যায় আৰু এইটো সেগমেন্টত most selling car বুলি ক'ব পাৰি আৰু Balenoৰ আপোনাৰ লাষ্ট 6 বছৰ ধৰি কোনো আপডেট অহা নাছিলে কিন্তু এইবাৰ আহিছে ফেসলিফ্ট Balenoৰ আৰু আহিছে যেতিয়া বহুত বেছিকৈ আহিছে যেনেকৈ ইঞ্জিনটো নিউ ডিজাইন কৰা হৈছে ইণ্টেৰিয়ৰটো একদম টোটালি নিউ এক্সটেৰিয়ৰটো বহুত আপডেট আছে আৰু লগতে সাসপেনশন সেটআপ বহুত বেটাৰ কৰা হৈছে বলক আমি গাড়ীখনত কি কি ইমপ্ৰুভমেন্ট আছে আৰু কি কি চেঞ্জ আছে চাওঁ নিউ জেনেৰেশ্যন Baleno দেখিছেনে পুৰা ফ্ৰণ্ট সাইডটো একদম চেঞ্জ হৈছে আপোনাৰ গ্ৰিলখন বহুত ওয়াইড হৈছে লগতে হানিক্ৰোম ডিজাইন দিয়া গৈছে আৰু বনেটটো ফ্লেট বনেট কৰিছে যাৰ ফলত গাড়ীখন বেছি ওয়াইড ফিল হৈছে এই হেডলাইটত তিনিটা আপোনাৰ আইচ কিউব ডিজাইন 3 আইচ কিউব ডিজাইন এটা DRL আছে আৰু এই যেটো 3 আইচ কিউব DRL টো Nexa সব গাড়ীতে আপোনাৰ থাকিব ইন ফিউচাৰ এতিয়া Balenoত আছে আৰু গ্ৰ্যান্ড ভিটাৰত আছে আৰু লাইটো ফুললি LED পোৱা যায় আৰু ফ্ৰণ্ট সাইডৰ পৰা গোটেই গাড়ীখন চাওক এনেকুৱা এখন ধুনীয়া হেচবেক এখন প্ৰিমিয়াম হেচবেকৰ ভিতৰত পৰে আৰু এতিয়া আমি আহিম সাইডৰ পৰা গাড়ীখন আগৰখনৰ নিচিনা আছে বেছি চেঞ্জ নাই খালি এলয় হুইলটো নিউ ডিজাইন কৰা হৈছে আৰু সৰু সৰু কিছুমান চেঞ্জ আছে যেনেকৈ এই ক্ৰোম লাইনটো ইয়াৰ পৰা ইয়ালৈকে আছিল আগৰ Balenoত এতিয়া ইয়ালৈকে বঢ়াই দিয়া হৈছে এবাৰ এনেকৈ চাওঁ Baleno পুৰা লুকটো আৰু ৰিয়াৰত বহুত চেঞ্জ আছে Balenoখনৰ ৰিয়াৰত নিউ সি শেপ ডিজাইন টেইল লেম্প আছে আৰু সি টেইল লেম্পটো এনেকৈ তিনিটা আইচ কিউব আপোনাৰ DRL ইয়াতো দিয়া হৈছে যেটো ফ্ৰণ্টৰ নিচিনা ৰিজেম্বল কৰিবলৈ চেষ্টা কৰিছে আৰু বাম্পাৰটো 100% নিউ ডিজাইন দিস ইজ এ নিউ ওয়ার্ল্ড নতুন ইণ্টেৰিয়ৰ কমপ্লিটলি চেঞ্জ ইয়াতে এখন 9 ইঞ্চৰ ফ্লোটিং ডিসপ্লে আছে যিখন আমাৰ ইনফৰটেইনমেন্ট সিস্টেম হয় ইয়াতে নতুন আমাৰ হেডছ আপ ডিসপ্লে আহিছে হেডছ আপ ডিসপ্লেখন হেডছ আপ ডিসপ্লেখন ওলাই আহিছে লগতে আপোনাৰ নিউ ষ্টিয়াৰিং হুইল সিট কভাৰ কমপ্লিটলি সিটৰ যেটো কুশনিং কমপ্লিটলি নিউ আৰু লগতে গাড়ীখনত 360 ডিগ্ৰী কেমেৰা আছে হেডছ আপ ডিসপ্লে আৰু আপোনাৰ অটোমেটিক ক্লাইমেট কন্ট্ৰোল গাড়ীখনত 360 ডিগ্ৰী কেমেৰা আহে এইটো সেগমেন্টত 360 ডিগ্ৰী কেমেৰা ফাৰ্স্ট Balenoতে আহিছে আৰু এনে 22-23 লাখ টকীয়া গাড়ীত আহে বাট সেইবিলাকৰ ইমান ধুনীয়া ক্লিয়াৰ কোৱালিটি 360 ডিগ্ৰী কেমেৰা নাহে লগতে এডাপ্টিভ গাইডলাইনো আহে গাড়ীখনত আৰু হেডছ আপ ডিসপ্লে অটোমেটিক ক্লাইমেট কন্ট্ৰোল আৰু আটাইতকৈ ডাঙৰ কথা অটোমেটিক ক্লাইমেট কন্ট্ৰোল বেছ মডেলৰ পৰা আহে আৰু কোনো এইটো সেগমেন্টৰ গাড়ীত বেছ মডেলৰ পৰা অটোমেটিক ক্লাইমেট কন্ট্ৰোল নাহে আৰু হেডছ আপ ডিসপ্লেটো বহুত বেছি ইনফৰমেশ্যন আমি MIDত চাব নালাগে গাড়ী চলাই থাকিলে স্পীডৰ পৰা আৰম্ভ কৰি যিখিনি আমাৰ দৰকাৰী ইনফৰমেশ্যন কমপ্লিটলি আমাৰ হেডছ আপ ডিসপ্লেত আহি থাকিব লগতে আমি যদি AC নবছটোৰে আমি আপ ডাউন কৰোঁ সেটিং চেঞ্জ কৰিলে সেইটো হেডছ আপ ডিসপ্লেত আহি থাকে এইটো হ'ল মানে এটা বহুত ধুনীয়া আহে ফিচাৰ্ছ হয় আৰু যোনে ফিচাৰ্ছ লোডেড গাড়ী ভাল পায় লাইক মই সি ইমানখিনি ফিচাৰ্ছ ডেফিনেটলি ভাল পাব গাড়ীখনত নতুন ইঞ্জিন ইন্ট্ৰোডিউস কৰা হৈছে 1.2 লিটাৰৰ K সিৰিজ 4 সিলিন্ডাৰ ইঞ্জিন সো ডুৱেল জেট আৰু ডুৱেল VVT আছে ডুৱেল জেট থকাৰ ফলত গাড়ীখনৰ মাইলেজটো বহুত বেছি পায় আৰু লগতে আপোনাৰ ফিউল এফিচিয়েন্সি লগতে পাৱাৰ ফিগাৰো বাঢ়ি যায় গাড়ীখনৰ ৰিফাইনমেন্ট লেভেল বহুত হাই হয় সেইকাৰণে নিউ ইঞ্জিনটো কৰাৰ ফলত গাড়ীখনৰ ভিতৰত একেবাৰে সনিটিয়া দেখিছে আমাৰ গাড়ী ষ্টাৰ্ট হৈ আছে বাট আমি কোনো ধৰণৰ সাউণ্ড পোৱা নাই আৰু গাড়ীখনৰ আপোনাৰ কেনেকুৱা পাৰফৰমেন্স এই বিষয়ে জানিবৰ কাৰণে আমি গাড়ীখন বলক চলাই চালে গম পাম কেনেকুৱা পাৰফৰমেন্স লেটস গো বেয়া ৰাস্তা চলাই আছো কিন্তু কেতিয়াও একদম ফিল হোৱা নাই যে গাড়ীখন বেয়া ৰাস্তা চলাই আছো কাৰণ গাড়ীখনৰ সাসপেনশন সেটআপটো একেবাৰে নিউ হয় নিউ সাসপেনশন সেটআপৰ কাৰণে ৰাইড কোৱালিটি বহুত ভাল হৈছে আগৰ Balenoখনত মোৰ এইটোৱে কমপ্লেইন আছিল যে গাড়ীখনৰ সাসপেনশন সেটআপটো ইমান ঠিক নাছিল কিন্তু এখনৰ সাসপেনশন সেটআপ বহুত ইনক্ৰিজ কৰিছে যাৰ ফলত আপুনি সৰু সৰু গাড় বা অকমান ডাঙৰ গাড়তো বেছি ফিল নহয় গুড কুশনিং বাম্পিং মানে ফিল এটা হয় যেটো আপোনাৰ গাড়ীখনৰ সাসপেনশন আৰু এই সাসপেনশনটোক মানে আৰু বেছি মানে সোনেপে সুহাগা টাইপ কৰিছে আমাৰ গাড়ীখনৰ সিটটোৱে
সিটটো ইমান ধুনীয়া, সাইডৰ কুশনবিলাক আৰু ইমান ধুনীয়াকৈ সিটটো মানে বনাইছে আপোনাৰ। এনেই সাসপেনশন ভাল, তাতে আৰু সিটৰ ডিজাইনটো ইমান ধুনীয়া হৈছে, যাৰ ফলত গাড়ীখনত মানে বেয়া ৰাস্তাটো ফিল নহয়। এতিয়া আমি বেয়া ৰাস্তাত আহিছিলোঁ, আপোনালোকে দেখিছিলে, তো একদম ফিল হোৱা নাই। আৰু গাড়ীখনত নেক্সট আমাৰ মুখত গাড়ী হৈছে ইমান ধুনীয়া পাৱাৰ ফিগাৰ, ইমান ভাল। আপুনি ইমিডিয়েটলি মানে টৰ্কটো পায় আৰু একদম ৰিফাইনমেণ্ট পায়, যেন অকণমান লিটিল স্পৰ্টি এটা ফিল হয়। আৰু চাউণ্ডটোৰ অকণমান যেতিয়া এক্সেলাৰেশ্যন কৰি বুমকৈ আহে। আৰু গাড়ীখনৰ টাৰ্ণিং ৰেডিয়াছটো খুবেই ভাল। মই এতিয়া টাৰ্ণিং ল'ম তো একদম ইজিলি বহুত কম জেগাত গাড়ীখন টাৰ্ণ হৈ যায় আৰু ভেৰি ইজি। আপোনালোকে টাৰ্ণিং ৰেডিয়াছ ইজ ভেৰি নাইচ। আৰু সেই টাৰ্ণিং ৰেডিয়াছত ষ্টিয়াৰিং পাৰ্টটো ইমান ধুনীয়াকৈ মানে ফিডবেক হয়। জাষ্ট আপোনাৰ স্মুথলি যদি ঘূৰাই দিয়ে ঘূৰি যায়, একদম ইজি টু ড্ৰাইভ ভেহিকল হয়। তাতে ষ্টিয়াৰিং পাৰ্টটো ইমান স্মুথ, তাতে টাৰ্ণিং ৰেডিয়াছ ভাল আৰু পাৱাৰ পিকআপ আপোনাৰ মানে অভাৰঅল এখন মানে ফুল পেকেজ কাৰ। আৰু Baleno ইজ দ্য ওৱান অফ দ্য বেষ্ট মানে ইন দিছ ছেগমেণ্ট। আৰু আপোনাৰ ইমান ধুনীয়া পাৱাৰ পায়, ইমান ধুনীয়া মানে স্পেচ আছে গাড়ীখনত, ষ্টিয়াৰিং ফিডবেক ইমান ধুনীয়া আৰু আপোনাৰ ৰিফাইন ইঞ্জিন। চ' এইখন গাড়ী মানে মোৰ বহুত বেছি পচন্দ হৈছে এতিয়া। আৰু হৰ্ণ দেখিলে, হৰ্ণটো ইমান ঠিক ভালেই। আৰু এতিয়া আমি গাড়ীখনৰ ফিউল ইকনমিৰ বিষয়ে কওঁ। এনে আমাৰ মাৰুতিয়ে গাড়ীখনত 23.9 ফিউল মানে মাইলেজ ক্লেইম কৰে, বাট চিটিত আপোনালোকে 16 to 19 100% পাই যাব। আৰু আপোনাৰ হাইৱেত 23লৈকে পাই যাব। মই শুনিছোঁ কিছুমান কাষ্টমাৰে কৈছে 24+ পাইছে কেতিয়াবা, বাট সেইটো মই নিজে এক্সপিৰিয়েঞ্চ কৰা নাই। মই বহুত Baleno চলাইছোঁ, আগৰখনো চলাইছোঁ, এইখনো চলাইছোঁ। আগৰখনত আপোনাৰ চিটিৰ ভিতৰত 15 to 17ৰ ভিতৰত থাকি যায়, বাট এইখনত 16+ থাকেই, 17, 16+ এনেকৈ থাকেই। যদি বাম্পাৰ টু বাম্পাৰ ট্ৰেফিক হয় তেতিয়াহ'লে 16 মানলৈকে থাকে। আৰু সেইটো এটা মানে বহুত প্লাছ পইণ্ট। আৰু আমাৰ এতিয়া তেলৰ দাম ইমান বাঢ়িছে যেতিয়া, ফিউল ইকনমিৰ কথা আমি ভাবিব লাগিব, সদায় ডেফিনেটলি ভাবিব লাগিব। বেক চাইড ইজ ভেৰি কমফৰ্টেবল। নি ৰুম দেখিছেনে কিমান বেছি আছে, আৰু থাই চাপৰ্ট ইজ অলছ' ভেৰি গুড। লং জাৰ্ণিটো মানে কোনো ধৰণৰ প্ৰব্লেম নহয় এইখন গাড়ীত। ধুনীয়াকৈ আপুনি যিমানেই দীঘল জাৰ্ণি যাব বঢ়িয়া ফিল কৰিব। আৰু আপোনাৰ ইয়াতে এড্ৰেছটো ধুনীয়াকৈ এডজাষ্টেবল আছে। আৰু আপোনাৰ চিট কুশ্যনিং ইজ ভেৰি নাইচ। চ' আপুনি যদি লং জাৰ্ণিটো যায় আৰু কোনো অসুবিধা নহয়। আৰু গাড়ীখনত এটা আৰু প্লাছ পইণ্ট আছে যে বুট স্পেচটো বহুত বেছি, 310 mm বুট স্পেচ আছে। অকণমান লোডিং লিপ আছে যদিও ইটছ অ'কে, বুট স্পেচটো আপুনি ধুনীয়াকৈ ইউজ কৰিব পাৰিব। 3-4টা বেগ ধুনীয়াকৈ লৈ কেনে আপুনি জাৰ্ণি যাব পাৰিব। সদায় এটা কমপ্লেইন হয় যে গাড়ীবিলাকৰ ছেফটি নাই। সঁচা কথা, ইয়াৰে আগৰ Balenoখনৰ ছেফটি কম আছিল। গ্ল'বেল এনকেবত 3 ষ্টাৰ ৰেটিং পাইছিল, বাট এইখনত কাহানি বেলেগ। এইখনত 70% আল্ট্ৰা হাই ষ্ট্ৰেন্থ ষ্টীল ইউজ কৰা হৈছে, আৰু বডি পেনেলবিলাক ফুল্লি চেঞ্জ কৰি দিয়া হৈছে, যাৰ ফলত এইখনত ছেফটিটো বহুত বেছি পাব। তাৰোপৰি বহুত বেছি ছেফটি ফিচাৰ্ছ আছে। 6 এয়াৰ বেগ আপুনি পাই যাব, আপোনাৰ হিল হোল্ড কণ্ট্ৰল আছে, ABS আছে, EBD আছে। চ' আপুনি গাড়ীখনত মানে ফিচাৰ্ছ স্ক্ৰীণত দিয়া হ'ব। গাড়ীখনত কোনো ধৰণৰ ছেফটি ইছ্যু নাপায়। আৰু গাড়ীখনত যেনেকৈ আপোনাৰ ৰাইড কোৱালিটি ভাল, ছেফটিও ভাল, ইঞ্জিনো ভাল। আৰু আপুনি এতিয়া চিন্তা হ'ব পাৰে কোনটো ভেৰিয়েণ্ট কাৰ কাৰণে পাৰফেক্ট। যদি আপুনি গাড়ীৰ স্পেচ লাগে, ভাল ইঞ্জিন লাগে, মাইলেজ লাগে, পাৰফৰ্মেঞ্চ লাগে, তেতিয়া আপুনি ডেল্টা বা জেটাত যাব পাৰে। কিন্তু যদি আপোনালোক মোৰ নিচিনা ফিচাৰ্ছ লোডেড গাড়ী বিচাৰে, তেতিয়াহ'লে আপোনালোকে আলফাখন ল'ব লাগিব। আৰু এইখন আলফা, আৰু এইখন মোৰ পচন্দ। ফ্ৰেণ্ডছ, আপুনি কোনখন গাড়ী লওঁ কোনখন গাড়ী নলওঁ কনফিউজ হৈ আছে যদি, আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰে। আপোনালোকৰ বাজেট আৰু ৰিকুৱাৰমেণ্ট হিচাপত মই আপোনালোক কোনখন গাড়ী ভাল হয় ছাজেষ্ট কৰিম। আৰু আপোনালোকে মোক ফোন নম্বৰ ফোন কৰিব পাৰে, আৰু মেছেজ কৰিব বিচাৰিলে ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে। আৰু আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ষ্টে টুইন। থেংক ইউ।